মধ্যবিত্ত মধ্যবিত্ত মানেই মুখত হাঁহি লৈ হেজাৰ হেজাৰ কষ্ট সহ্য কৰি অৱশেষত কৈ উঠা মই ভালে আছোঁ। মুখত হাঁহি বুকু ভৰা আশাৰে জীয়াই থকা মানেই মধ্যবিত্ত। মধ্যবিত্ত হোৱাৰ বাবেই আমি বুজি পাওঁ জীৱন মানে কি। মধ্যবিত্ত মানেই পৰিয়ালৰ সুখৰ বাবে নিজৰ সৰু সৰু সপোন ভাঙা। মধ্যবিত্ত মানেই শিশুকালত সপোনবিলাকৰ এটা এটাকৈ মৃত্যু হোৱা দেখা। মধ্যবিত্ত মানেই ভাল পোৱাৰ ইচ্ছা আছে কিন্তু প্ৰকাশ কৰিবলৈ উপায় নাই। মধ্যবিত্ত ঘৰৰ সন্তানবোৰেও পৃথিৱীৰ আচল ৰূপ দেখিবলৈ পায়। পকেটত 10 টকা আৰু বুকুত হেজাৰ হেজাৰ সপোন লৈ জীয়াই থকা মানেই মধ্যবিত্ত। ইচ্ছাবিলাক পূৰ্ণ নহয় বুলি জানিও মন বেয়া নকৰোঁ, কাৰণ মই জানো মই মধ্যবিত্ত। মধ্যবিত্ত পৰিয়ালৰ ল'ৰাবিলাকৰ পকেটত টকা নাথাকে, কেৱল মূৰত টেনশ্যনহে থাকে। ভৰিৰে খোজকাঢ়ি 10 টকা জমা কৰা মানেই মধ্যবিত্ত। মধ্যবিত্ত শব্দটোৰ লগত সংযোজন হৈ আছে হাঁহি কান্দোন, খং অভিযোগ আৰু পোৱা নোপোৱাৰ হেজাৰ হেজাৰ কষ্ট। মধ্যবিত্ত হ'লগৈ পৃথিৱীৰ সকলোতকৈ ডাঙৰ যোদ্ধা, যাক দৈনন্দিন জীৱনত নিজৰ লগত যুদ্ধ কৰি জীয়াই থাকিব লাগে। মধ্যবিত্ত ঘৰৰ ল'ৰাবিলাকেও বিচাৰে দেউতাকৰ বুকু ভৰা আশা পূৰ্ণ কৰিবৰ বাবে, কিন্তু পূৰ্ণ নহয় কেৱল সামৰ্থ্যৰ কাৰণেই। মধ্যবিত্ত পৰিয়ালৰ দেউতাকেও বিচাৰে সন্তানক পচন্দৰ কাপোৰ কিনি দিবলৈ, কিন্তু পূৰ্ণ নহয় কেৱল মধ্যবিত্ত হোৱাৰ বাবে। আচলতেই মধ্যবিত্তসকলৰ আশা থাকে বৰ বেছি, কিন্তু পায় খুব কম। মধ্যবিত্ত ঘৰৰ ল'ৰাটোৱে যেতিয়া টকাৰ অভাৱত পচন্দৰ কাপোৰ এযোৰ কিনিব নোৱাৰে, তেতিয়া মুখত হাঁহি লৈ দেউতাকৰ ফালে চাই কয়, দেউতা মোক এইটো নেলাগে। মধ্যবিত্ত মানেই চকুত হেজাৰ হেজাৰ সপোন। মধ্যবিত্ত পৰিয়ালৰ ল'ৰাবিলাকেও সপোন দেখে, সৰুৰ পৰাই সপোন দেখে যে মই মোৰ দেউতাকৰ নাম উজুলিয়াম। এই আশাৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰাবিলাকৰ ৰাতি হয় আৰু ৰাতি পোহে। যিটো বয়সত ধনী ঘৰৰ ল'ৰাবিলাকে দেউতাকৰ পৰা আশা পূৰ্ণ কৰে, সেইটো বয়সতে মধ্যবিত্ত পৰিয়ালৰ ল'ৰাবিলাকেই বুকুত আশা জমা কৰি ৰাখে।